এটা ভয় লগা পানীৰ টিউবেল ৰাতি হলেই সাৰ পাই উঠে টিউবেলটো নিশা হলেই জি উঠে জয়াল ৰাতিৰ ভয়াল কাহিনী প্ৰথমে চাওক দিনৰ পোহৰত শান্ত সমাহিত এই টিউবেলটো আৰু এইটো টিউবেলেই গভীৰ ৰাতি প্ৰাণ পাই উঠে আপোনা আপুনি হেণ্ডেল লৰে আপোনা আপুনি পানী নিগৰে গৃহস্থৰ কেমেৰাত বন্দী সমগ্ৰ দৃশ্য এই টিউবেলটো আছে সোণাৰী ১ নং হাওফাও গাঁৱৰ লক্ষীৰাম তামুলীৰ এইখন ঘৰত চৰাইদেউ জিলাত যি ঐতিহাসিক হাওফাও গাঁৱৰ যি মই অলৌকিক দৃশ্য দেখুৱাইছো ইতিমধ্যে আছাম ট্ৰাষ্টৰ দৰ্শক ইতিমধ্যে দেখা পাইছে যে নিশা কিদৰে টিউবেলৰ পৰা নিজে নিজে পানী ওলায় এই ক্ষেত্ৰত মই গৃহস্থৰ যি লক্ষীৰাম তামুলী তেখেতৰ পৰা জানিব চেষ্টা কৰিম আচলতে দৰাইদেউ কি হয় নিশা কি হয় আচলতে কি নিশা কেতিয়াবা এই ল'ৰাসকলে দেখিছে বা সিহঁতে প্ৰত্যক্ষ কৰিছে যে পানী ওলায় আৰু টিউবেলটো নিজে উঠা নমা কৰে কিছুদিন পূৰ্বে এই ঘৰখনৰ এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল আৰু তাৰ পিছৰ পৰাই ঘৰখনত অলৌকিক ঘটনা সংঘটিত হ'ব ধৰিছে টিউবেলৰ শব্দ শুনা যায় আৰু তেওঁলোকৰ ঘৰত যি মানুহ ল'ৰা থাকেহি তেওঁলোকে কয় বাহিৰত ডাঙৰকৈ শব্দ শুনা যায় আৰু মোক এদিন তেনেকুৱাকৈ মতা নিচিনাও লাগিলে কোনে মাতিছে হয়তো কোনোবা অদৃশ্যজনে মাতিছে যদিও নাজানো দেখা নাই নিশা নিশা শব্দ হয় আতংকত কপে ঘৰৰ আৱাসী গোপনে কেমেৰা লগালে গৃহস্থই আৰু কেমেৰাত বন্দী হ'ল গাৰ নোম দাং খাই উঠা সেই দৃশ্যটো অৱশ্যে আচল কাহিনী উদ্ঘাটনৰ বাবে বিষয়টোৰ সন্দৰ্ভত গৱেষণাৰ প্ৰয়োজন আছে সোণাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মৃদুলৰ সৈতে মিতুপৰ্ণ গগৈ আছাম টক্স